মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ মাজলৈ মই বিশেষকৈ নৱম শ্ৰেণীৰ বাবে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টিত মই আমাৰ পাঠ্যপুথিৰ মানে অধ্যায় হিচাপত MCQ কুৱেশ্যন কিছুমানৰ এনচাৰ দিবলৈ যত্ন কৰিম। নিশ্চয় তোমালোকে মনোযোগ দি চাবা, পঢ়িবা। আৰু যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক মই আহ্বান জনাইছোঁ, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ, লাইক কৰিব। এতিয়া আমাৰ এই অধ্যায়টো হৈছে প্ৰথম অধ্যায়, আৰু এইটো অধ্যায়ৰ নাম হৈছে আমাৰ চাৰিওকাষৰ বস্তুবোৰ। আৰু ইয়াত কেৱল মাত্ৰ নৱম শ্ৰেণী জেনেৰেল ছায়েন্সৰ বাবে MCQবিলাকহে ইয়াতে দিব চেষ্টা কৰিছোঁ। গতিকে ইয়াত বহুতো প্ৰশ্ন সংগ্ৰহ কৰিছোঁ, আৰু এই প্ৰশ্নবিলাকৰ কিছু বুজাই তাৰ পৰা উত্তৰ দিবলৈ মই যত্ন কৰিছোঁ। তোমালোকে নিশ্চয় মনোযোগ দিবা। মই আৰম্ভণিতে এটা কথা কৈ থওঁ, এই প্ৰশ্নখিনি তোমালোকে এতিয়া লিখিব নালাগে, এইকাৰণেই যে এই ভিডিঅ'টোৰ পিন কমেণ্টৰ লগত প্ৰশ্নখিনিৰ কাৰণে এটা লিংক থাকিব। তোমালোকে লিংকটো ডাউনলোড কৰি ল'লে প্ৰশ্নখিনি পাই যাবা, আৰু উত্তৰখিনি ভিডিঅ'টোৰ যোগে পাবা। গতিকে মই আশা কৰোঁ যিবিলাক ছাত্ৰ ছাত্ৰীয়ে এই ভিডিঅ'টো চাব তেওঁলোকে যিটো পিন কমেণ্ট অৰ্থাৎ প্ৰথম কমেণ্ট 1 নম্বৰ কমেণ্টতেই এটা লিংক পাব, আৰু সেই লিংকটো ডাউনলোড কৰি ল'লে তেওঁলোকে প্ৰশ্নখিনি উলিয়াই ল'ব পাৰিব, বা প্ৰশ্নখিনি আৰু উত্তৰবিলাক একেলগে চাই যাব পাৰিব। ধন্যবাদ। তেতিয়াহ'লে আমি প্ৰশ্নলৈকে আগবাঢ়িছোঁ। আমাৰ পাঠ হৈছে আমাৰ চাৰিওকাষৰ বস্তুবোৰ। ইয়াত প্ৰায় 39টামান প্ৰশ্ন অৱতাৰণা কৰিছে। এই প্ৰশ্নখিনি মই তোমালোকৰ লগত আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো আছে যে কুৱেশ্যন নম্বৰ 1, 193 কেলভিন উষ্ণতাক চেলচিয়াছ স্কেলত প্ৰকাশ কৰিলে কি হ'ব? আমাৰ কুৱেশ্যন নম্বৰ 293 কেলভিন, এই উষ্ণতাটোক আমি চেলচিয়াছলৈ দিলে কি হ'ব? অপশ্যন আছে বাৰু ইয়াতে। আমি তাৰ আগত কিছু কথা আলোচনা কৰি লৈছোঁ যে কেলভিন স্কেল, যিডাল পৰম স্কেল বুলিও কয়, আমাৰ উষ্ণতা জুখিবৰ কাৰণে মোটামুটি চেলচিয়াছ স্কেল, ফাৰেনহাইট স্কেল এইটো ব্যৱহাৰ কৰা হয়। আৰু এই কেলভিন স্কেলটো এইটো প্ৰায় SI ইউনিটছৰ ভিতৰত ধৰা হয়, আৰু লগতে এইটো পৰম স্কেল বুলিও কোৱা হয়। বিজ্ঞানী কেলভিনে আৱিষ্কাৰ কৰিছিল, গতিকে তেওঁৰ নামেৰে এইটো কেলভিন স্কেল ৰখা হৈছে। আৰু এই স্কেলডালৰ অৰ্থাৎ মানে উষ্ণতা জোখা এই স্কেলডালৰ যিটো মাপ, সেইটোত আমাৰ চেলচিয়াছ স্কেলৰ লগত যদি আমি তুলনা কৰোঁ তেতিয়াহ'লে 273 ডিফাৰেঞ্চ এটা পোৱা যায়। অৰ্থাৎ 273 আগবাঢ়ি থাকে, আৰু চেলচিয়াছ উষ্ণতাৰ যিটো মাপ সেইটো 273 পিছ পৰি থাকে। এতিয়া আমাক প্ৰশ্নটো কৰিছিল যে এইটো কেলভিন উষ্ণতাত চেলচিয়াছ স্কেলত প্ৰকাশ কৰিলে কিমান হ'ব? আমি যদি এটা কাম কৰোঁ, ইয়াৰ পৰা 273 মাইনাছ কৰি দিওঁ বাৰু, তেতিয়াহ'লে আমি চাব পাৰোঁ যে 3 গ'লে 0 হ'ল, 9 7 গ'লে 2 হ'ল, আৰুতো এইটো 0 হ'ব, গতিকে এইটো ডিগ্ৰী চেলচিয়াছ। অৰ্থাৎ আমাৰ এক প্ৰকাৰ উত্তৰটো আহিলেই যে আমি অপশ্যনটোৰ পিছত চাম, অপশ্যন আমি পামেই নিশ্চয়। এতিয়া আমি উত্তৰটো পালোঁ যে 20 ডিগ্ৰী চেলচিয়াছ হ'ব লাগে, হয়নে বাৰু? তেতিয়াহ'লে আমি অপশ্যনবিলাক চাওঁ। এতিয়া A আছে 10 ডিগ্ৰী চেলচিয়াছ, B আছে 20 ডিগ্ৰী চেলচিয়াছ, C আছে 40 ডিগ্ৰী চেলচিয়াছ, আৰু D আছে 60 ডিগ্ৰী চেলচিয়াছ। এতিয়া কোনটো শুদ্ধ হ'ব? নিশ্চয় Bটো শুদ্ধ হ'ব। আৰু Bত আছে, মই সেইকাৰণে B লিখি দিছোঁ, নতুনকৈ লিখা নাই। এইটো শুদ্ধ উত্তৰ হ'ব। তেতিয়াহ'লে আমি কুৱেশ্যন নম্বৰৰ কাৰণে শুদ্ধ উত্তৰ কি পালোঁ? C অপশ্যনটো শুদ্ধ উত্তৰ পালোঁ, B অপশ্যনটো, আৰু শুদ্ধ উত্তৰ হ'ল 20 ডিগ্ৰী চেলচিয়াছ। এইধৰণে আমি কুৱেশ্যন নম্বৰ 2টো চাব বিচাৰিছোঁ। কুৱেশ্যন নম্বৰ 2 এইটো আকৌ তেনেকুৱা ধৰণৰ প্ৰশ্ন। 300 কেলভিন এইটোক আমি হেৰিলৈকে প্ৰকাশ কৰিব লাগে, এইটো কি বুলি কয়, চেলচিয়াছ স্কেলত প্ৰকাশ কৰিব লাগে। পাৰিবা নিশ্চয় এইটো। কি কৰিম বাৰু আমি কি কৰিম, ইয়াৰ পৰা 273 মাইনাছ কৰিম, 273 মাইনাছ কৰি দিলোঁ, দিলে কিমান হ'ব? ইয়াত তোমাৰ 10 হ'ল, 10ৰ 3 গ'লে 7 হ'ল, ইয়াত 9 থাকিল, 9 7 গ'লে 2 হ'ল, ইমানেই হ'ব, নহয়নে বাৰু? এতিয়া আমি অপশ্যনবিলাক চাওঁ। অপশ্যনবিলাকত আছে এটোতে আছে 27 ডিগ্ৰী চেলচিয়াছ, বিত আছে 32 ডিগ্ৰী চেলচিয়াছ, চিত আছে 37 ডিগ্ৰী চেলচিয়াছ, আৰু ডিত আছে 47 ডিগ্ৰী চেলচিয়াছ। গতিকে আমি
এই অপশ্যনৰ শুদ্ধ উত্তৰটো পালোঁ। এই অপশ্যনটো ইয়াত কাৰেক্ট হ'ব, অৰ্থাৎ 27 ডিগ্ৰী চেলচিয়াছ হ'ব। ঠিক সেইদৰে কুৱেশ্যন নম্বৰ 3 470 ডিগ্ৰী কেলভিন। মই 3টো বাৰু লিখিছোঁ 470 কেলভিন। এইটো যদি আমি চেলচিয়াছলৈ নিওঁ একে নিচিনা উত্তৰ হ'ব। ইয়াতো তুমি কি কৰা -273 কৰি দিয়া। বিয়োগ কৰিলে 10ৰ 3 গ'লে 7 থাকিল, তাৰপিছত ইয়াত থাকিল 6 হ'লে 7 বিয়োগ নাযাব, গতিকে আমি 18 হ'ল, 16 হ'ল, 16 7 গ'লে 9 হ'ল, তাৰপিছতে 3 2 গ'লে 1 হ'ল। ইমান ডিগ্ৰী চেলচিয়াছ হ'ব লাগে, নহয়নে বাৰু? এতিয়া আমি অপশ্যনবিলাক চাওঁ। এই অপশ্যনত আছে 297 ডিগ্ৰী চেলচিয়াছ, বি অপশ্যনত আছে 167 ডিগ্ৰী চেলচিয়াছ, চি অপশ্যনত আছে 397 ডিগ্ৰী চেলচিয়াছ, আৰু ডি অপশ্যনত আছে 197 ডিগ্ৰী চেলচিয়াছ। গতিকে আমিতো ডি অপশ্যনত শুদ্ধ উত্তৰটো নিশ্চয় পাম। গতিকে আমি ডি অপশ্যনটো কাৰেক্ট এনচাৰ হ'ব। এতিয়া আমি ইয়াৰ পিছলৈ যাম। কুৱেশ্যন নম্বৰ 4 চাম। এইটো মই মুচি দিছোঁ। কুৱেশ্যন নম্বৰ 4 তোমালোকে প্ৰশ্ন লিখিব নালাগে, কেৱল ভিডিঅ'টো চাই যোৱা। প্ৰশ্নখিনি দিছে এইটো প্ৰিণ্ট ফৰ্মেটত আহিবই, তোমালোকে ডাউনলোড কৰি ল'বা প্ৰশ্নখিনি, আৰু যদি সুবিধা হয় প্ৰিণ্ট আউট কৰি ল'ব পাৰা, একো কথা নাই। এতিয়া আমি কুৱেশ্যন নম্বৰ কি যাম 4 যাম, মানে বাৰু কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4টো চাওঁ। এতিয়া এইটো আকৌ তেনেকুৱাই কুৱেশ্যন 573 ডিগ্ৰী 73 ডিগ্ৰী কেলভিন, 573 কেলভিন। ইয়াক তোমাক চেলচিয়াছত দিবলৈ গৈছে। গতিকে আগৰ নিচিনা তুমি কি কৰা, ইয়াৰ পৰা 273 মাইনাছ কৰি দিয়া। তো মই এটা উপদেশ দিলোঁ, এনেকুৱা মানে অংকৰ নিচিনা যিবিলাক প্ৰশ্ন আছে তোমাৰ ছাইডত যদি ঠাই থাকে, আৰু নহ'লে এখন ৰাফ পেপাৰো ল'ব পাৰিবা, অংকটো কৰি চাই শুদ্ধ উত্তৰটো অনাটো বেছি ভাল। ই বেলেগৰ বহীত চালোঁ, এই ছাৰ কি হ'ব কওক, এইবিলাক নহয়। বেলেগৰ বহীত চাওঁতে যদি তেওঁ যদি ভুল কৰিছে তোমাৰো ভুল হ'ব। তুমি নিজে বিয়োগ কৰি শুদ্ধ উত্তৰটো উলিয়াই ল'বা, আৰু কথাখিনি জানি ল'লেতো উলিয়াবৰ কাৰণে অসুবিধা নহয়। এইটো যদি মাইনাছ কৰোঁ কি হ'ব, 3 3 গ'লে 0, 7ৰ 7 গ'লে 0, 5ৰ 2 গ'লে 3, অৰ্থাৎ আমি ইটো পাম 300 ডিগ্ৰী চেলচিয়াছ। এতিয়া মই অপশ্যনকেইটা কৈ দিছোঁ তোমালোকক। এত দিছে 200 ডিগ্ৰী চেলচিয়াছ, বি দিছে 300 ডিগ্ৰী চেলচিয়াছ, চি দিছে 347 ডিগ্ৰী চেলচিয়াছ, আৰু ডি দিছে 397। গতিকে আমি বিটো অপশ্যনত 300 পাইছিলোঁ, সেইটো বি অপশ্যনলৈকে আহিব। বি অপশ্যনটো কি হ'ব, কাৰেক্ট হ'ব মানে বাৰু, এইটো আমাৰ কাৰেক্ট এনচাৰ হ'ব পাৰে। ঠিক আছে। ইয়াৰ পিছত আৰু এটা প্ৰশ্ন, এইবাৰ 5 নম্বৰ প্ৰশ্নটো আছে 25 ডিগ্ৰী চেলচিয়াছ উষ্ণতাক কেলভিনত প্ৰকাশ কৰা। এইবাৰ আমাৰ ওলোটা হৈ যাব, মানে আগৰ কিবাৰ কৰি আছিলোঁ কেলভিনৰ পৰা চেলচিয়াছলৈ নিছিলোঁ, এইবাৰ ওলোটা হৈ চেলচিয়াছৰ পৰা কেলভিনলৈ নিব পাৰি চাবা। আৰু ঠিক আছে। কুৱেশ্যন নম্বৰ 5 মই লিখি লৈছোঁ। প্ৰশ্নটো আছে তোমাৰ চোৱা 25 ডিগ্ৰী চেলচিয়াছ, 25 ডিগ্ৰী চেলচিয়াছ। এই উষ্ণতাটো আমি কি কৰি দিব লাগে, কেলভিন উষ্ণতাত প্ৰকাশ কৰিব লাগে। মই এইমাত্ৰ কৈয়ে লৈছোঁ যে চেলচিয়াছ আৰু কেলভিনৰ মাজত ডিফাৰেঞ্চটো হ'ল 273। এতিয়া কেলভিনৰ পৰা চেলচিয়াছলৈ আহিবলৈ হ'লে আমি 270 মাইনাছ কৰিম, আৰু চেলচিয়াছৰ পৰা কেলভিনলৈ যাবলৈ হ'লে 273 প্লাছ কৰিম। এতিয়া আমি ইয়াতে এবাৰ প্লাছ কৰি দিওঁ, প্লাছ 273 কিমান হ'ব চোৱা, 5 3 8, মানে 7 2 9, আৰু ইয়াত আহিল 2। এইটো কেলভিন হ'ব তেতিয়াহ'লে। কিন্তু অপশ্যনটো চাওঁ, ইয়াত অপশ্যন আমাক কি কি দিছে। ফাৰ্ষ্ট অপশ্যন দিছে 198, এইটো 100K, তাৰপিছত দিছে 268 KB, চি দিছে 290, এইটো 290, এইটো চি অপশ্যনত দিয়া আছে, এইটো কাৰেক্ট হ'ব। আৰু ডি অপশ্যনত আছে 398 কেলভিন। গতিকে আমি কোনটো অপশ্যনত পালোঁ, এইটো অপশ্যনত পালোঁ, অৰ্থাৎ 398 কেলভিনটো শুদ্ধ উত্তৰ পালোঁ। এইবাৰ তাৰপিছৰ প্ৰশ্নটো মই কুৱেশ্যন নম্বৰ 6লৈকে গৈছোঁ। 6ত দিছে আকৌ তেনেকুৱা এটা প্ৰশ্ন 373 ডিগ্ৰী চেলচিয়াছ। এইটোক আমি কি নিব লাগে, কেলভিনত প্ৰকাশ কৰিব লাগে। আগৰ নিচিনাকৈ আমি কি কৰিম, ইয়াৰ লগত আমি এইটো সংখ্যা যোগ কৰি দিওঁ, 273 যোগ কৰি চাম। যোগ কৰিলে কি পাম, 3 3 6, 7 7 14, 4 7 1,
দিয়ে 646 কেলভিন হ'ব লাগে। এতিয়া অপশ্যনবিলাক চাওঁ, দিছে এয়াত দিছে 646, এইটো এ অপশ্যন আছে দেই, এইটো কিন্তু কাৰেক্ট, এইটোৱে কাৰেক্ট। আৰু বাকীকেইটাও চাই লওঁ, 746, তাৰপিছত 546 আৰু 346, চাৰিটা অপশ্যন আছে। গতিকে এ অপশ্যনটো ইয়াত কি হ'ব, শুদ্ধ। আমি শুদ্ধ অপশ্যনটো লিখি ল'ম। এইবাৰ আমি কুৱেশ্যন নম্বৰ 7লৈ যাওঁ। এইকেইটা হ'ল কুৱেশ্যন নম্বৰ 7টো চাওঁ কি আছে। আচ্ছা, কুৱেশ্যন নম্বৰ 7টো, কুৱেশ্যন নম্বৰ 7 প্ৰশ্ন মই মাতি দিছোঁ, 25 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা কি হ'ব? 25 ডিগ্ৰী চেলচিয়াছ উষ্ণতাৰ পানীৰ ভৌতিক অৱস্থা। আমি বাহ্যিক অৱস্থাত পদাৰ্থক যেনেকুৱা দেখোঁ এইটো ভৌতিক অৱস্থা বুলি কোৱা হয়, ঠিক আছে। গতিকে এতিয়া পানীৰ ভৌতিক অৱস্থা বুলি ক'লে সি জুলীয়া হৈ আছেনে, নে সি কঠিন অৱস্থাত আছে, নে বৰফ হৈ আছে, নে গেছীয় অৱস্থাত আছে। আমাৰ নিয়ম আছে কি জানে, আমি 0 ডিগ্ৰী চেলচিয়াছৰ পৰা 100 ডিগ্ৰী চেলচিয়াছৰ ভিতৰত সাধাৰণতে, আৰু এইটো বায়ুৰ মানে কি প্ৰামাণিক চাপ, অৰ্থাৎ 76 ডিগ্ৰী 6 চেণ্টিমিটাৰ পাৰ স্তম্ভৰ চাপৰ যদি জোখত থাকে তেতিয়াহ'লে এইটো হয় আৰু এনেকুৱা যে 0 ডিগ্ৰীৰ পৰা আমি ইফালে বৰফ পাম। 0 ডিগ্ৰীৰ পৰাই বৰফ আৰম্ভ হয়, যেতিয়া তাপ এৰি দিব তেতিয়া বৰফ হ'বলৈ ধৰিব, আৰু 100 ডিগ্ৰী সিফালে কিবা বাষ্প, বৰফ থাকিব, ইফালে কিবা ভাপ, জলীয় ভাৱ বা বাষ্প, সেই মাজৰখিনি হ'ল পানী, এতিয়া আমাক দিয়া প্ৰশ্নটোৰ উত্তৰ কিমান হৈছে, 25 ইয়াৰ মাজত সোমাই আছে, 25 ডিগ্ৰী চেলচিয়াছ ইয়াৰ মাজত সোমাই আছে। গতিকে আমাৰ এইটো কি হ'ব, আমি ইয়াত অপশ্যন দিছে গেছীয়, তৰল বা জুলীয়া অৱস্থা। এটা কথা মন কৰিবা, আমাৰ প্ৰশ্নকৰ্তাই তৰলটো কি মিন কৰিছে মই নাজানো। তৰল মানে কিন্তু গেছীয় আৰু জুলীয়া দুটাকে বুজায়। তৰল এইটো ফ্লুইড, অৰ্থাৎ যি বিয়পিব পাৰে। সাধাৰণতে জুলীয়া পদাৰ্থ বিয়পি যায় আৰু গেছীয় পদাৰ্থ বিয়পি যায়। তৰল শব্দটোৱে কিন্তু দুটা অৰ্থকে প্ৰকাশ কৰে, কিন্তু প্ৰশ্নকৰ্তাজনে ইয়াত হয়তো তৰলটো হয়তো জুলীয়া অৱস্থাকে মিন কৰিছে। গতিকে এইটো তেনেকুৱা ধৰণে লিখিছে তেওঁ। তাৰপিছত কঠিন বা গোটা আৰু জুলীয়া অৱস্থা, গতিকে আমি জুলীয়াটোকে শুদ্ধ বুলি ক'ম, অৰ্থাৎ ডিটো শুদ্ধ হ'ব। ইয়াতে বি অপশ্যনটো কি আছে, জুলীয়া আছে। পানী নিশ্চয়টো জুলীয়া অৱস্থা থাকিব, এইটো কাৰেক্ট এনচাৰ হ'ব। ইয়াৰ পিছত আমি প্ৰশ্নলৈকে আহিছোঁ, আৰু এটা দিছে যে 250 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা। এই কুৱেশ্যন নম্বৰ 8, 250 ডিগ্ৰী চেলচিয়াছ। এতিয়া এইটো যদি হয়, এইটো 100তকৈ বেছি হ'ল, উষ্ণতা বেছি হ'ল, গতিকে ই নিশ্চয় বাষ্প অৱস্থাত থাকিব লাগে। মই অপশ্যনকেইটা মাতি দিছোঁ। প্ৰথম হৈছে কঠিন বা গোটা, বি জুলীয়া, চি গেছীয়, আৰু ডি তৰল আৰু বাষ্পৰ মাজৰ অৱস্থা বুলি কৈছে। গতিকে সেইটো নহয়, গেছীয় অৱস্থা, অৰ্থাৎ এইটো কি হ'ব, চিটো হ'ব, চি গেছীয় অৱস্থা, এইটো শুদ্ধ উত্তৰ, এইটো কাৰেক্ট, ঠিক আছে। তাৰপিছত আমি আহিম এবাৰ কুৱেশ্যন নম্বৰ 9। কুৱেশ্যন নম্বৰ 9টো অলপমান আধুনিক বস্তু চাবাচোন আৰু ইয়াৰ প্ৰশ্নটো অলপ কথা বুজি ল'ম আমি প্ৰথমতে, তাৰপিছত উত্তৰ কৰিবলৈ যত্ন কৰিম। প্ৰশ্নটো মই মাতি দিছোঁ, ৰ'ব। কুৱেশ্যন 9, 0 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা কি? এতিয়া ইয়াত আৰু এটা কথা নতুন কথা শিকিব লাগিব যে 0 ডিগ্ৰী চেলচিয়াছ, ইয়াৰ ইফালে থাকিব মাইনাছ উষ্ণতা, মানে বাৰু ইফালে থাকিব প্লাছ উষ্ণতা। এতিয়া হয় কি, এইবিলাকত বৰফ হৈ থাকে, 0 বা 0ৰ তলত যদি উষ্ণতা থাকে, সি বৰফ অৱস্থাত থাকে। এই বৰফৰ যদি আমি উষ্ণতা বঢ়াই গৈ থাকিম, লাহে লাহে মাইনাছ নাইকিয়া হৈ 0 হ'ব। 0 হোৱাৰ লগে লগে যে পানী হ'ব তেনেকুৱা কথা নহয়।
সেই বৰফখিনি 0 ডিগ্ৰী উষ্ণতাত যেতিয়া আহিব, আমি ধৰি লওক এটা কণ্টেইনাৰ লৈছোঁ, কণ্টেইনাৰটোত কি কৰিছোঁ, আমি বৰফখিনি উষ্ণতা বঢ়াই বঢ়াই বৰফখিনি উষ্ণতা আমি 0 ডিগ্ৰী পালোঁ আহিব, 0 ডিগ্ৰী চেলচিয়াছ পালোঁ। এইখিনি বৰফ হৈ আছে, 0 ডিগ্ৰী চেলচিয়াছতেই বৰফ হৈ আছে। এতিয়া আমি তাক আৰু তাপ দিলোঁ, এইবাৰ কিন্তু উষ্ণতা নাবাঢ়ি লাহে লাহে বৰফখিনি গলিবলৈ আৰম্ভ কৰিব। আৰু ই যিখিনি তাপ এটা সোমাব, এই তাপখিনি আমি কি বুলি কওঁ, লিন তাপ বুলি কওঁ। লিন তাপ গ্ৰহণ কৰাৰ পিছত সি 0 ডিগ্ৰী উষ্ণতাতে কি হ'ব, জুলীয়া পানীলৈ ৰূপান্তৰ হ'ব। ইয়াৰ উষ্ণতা তেতিয়া কিন্তু 0 ডিগ্ৰী চেলচিয়াছ চাই থাকিব। যেতিয়ালৈকে এই বৰফখিনি সম্পূৰ্ণৰূপে পানীলৈ ৰূপান্তৰিত নহয়গৈ, তেতিয়ালৈকে কিন্তু ইয়াৰ উষ্ণতা 0ই থাকিব। গতিকে আমি যদি ভাবোঁ যে 0 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত এতিয়া পানীৰ কি কি অৱস্থা পাম, তেতিয়াহ'লে বৰফ অৱস্থা আপোনাৰ গোটা অৱস্থাও পালোঁ আৰু জুলীয়া অৱস্থাও পালোঁ, দুটা অৱস্থাই পাব পাৰোঁ। লিন তাপ গ্ৰহণ নকৰালৈকে সি গোটা অৱস্থা, আৰু লিন তাপ গ্ৰহণ কৰাৰ পিছত 0 ডিগ্ৰী চেলচিয়াছত আমি জুলীয়া অৱস্থা পাওঁ। এতিয়া অপশ্যনবিলাক চাওঁ। আমাৰ প্ৰশ্নকৰ্তাই প্ৰথম দিছে, এত দিছে কঠিন বা গোটা অৱস্থা, তাৰপিছত বি দিছে গেছীয় অৱস্থা, তাৰপিছত চি দিছে জুলীয়া অৱস্থা, আৰু দিছে তৰল বা বাষ্পৰ মাজৰ অৱস্থা। এতিয়া তৰল শব্দটো এইটোত আচলতে শুদ্ধ অপশ্যনটো নাহিলেই, নহয়নে বাৰু? শুদ্ধ অপশ্যনটো নাহিল, আহিব লাগিছিল কঠিন বা জুলীয়া হ'ব লাগিছিল। গতিকে মই এই প্ৰশ্নটোৰ উত্তৰ শুদ্ধ উত্তৰটো দিছোঁ, তো গোটা বা কঠিন, গোটা বা জুলীয়া হ'ব লাগে, এইটোহে শুদ্ধ উত্তৰ হ'ব লাগে। এইটো কিন্তু অপশ্যনত দিয়া নাই, যদিও মই তোমালোকক কৈ দিছোঁ যে এইটো শুদ্ধ উত্তৰ হ'ব লাগে। হয়তো আমাৰ কুৱেশ্যন ছেটাৰে কথাখিনি ভালদৰে চিন্তা কৰা নাছিল চাগে। ঠিক সেইদৰে আৰু এটা কুৱেশ্যন তেনেকুৱা বাজলিং কুৱেশ্যন নম্বৰ 10 চাবাচোন। কুৱেশ্যন নম্বৰ 10, ইয়াতো প্ৰায় এনেকুৱা ধৰণৰ প্ৰশ্ন দিছে। 10 দিছে 100 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা। 100 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা লাগে। এতিয়া আমি যদি এটা পাত্ৰত পানী লওঁ, এটা পাত্ৰত পানী লৈছোঁ, ছাপ'জ পানীখিনিৰ উষ্ণতা 80 ডিগ্ৰী চেলচিয়াছত আছে। আমি যদি উত্তাপ দিওঁ, লাহে লাহে ইয়াৰ উষ্ণতা বাঢ়ি 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 এটা সময়ত কি হ'ব, ইয়াৰ উষ্ণতা গৈ 100 ডিগ্ৰী চেলচিয়াছ হ'লগৈ ধৰি লোৱা। তেতিয়ালৈকে ইয়াৰ কোনো পৰিৱৰ্তন নাই, পানীয়ে হৈ আছে। উতলা দেখা পাম আমি, পানীখিনি মানে বুৰবুৰণিকাৰী আছে, কিন্তু হ'লেও পানী অৱস্থাতে থাকিব। লাহে লাহে কিন্তু ইয়াৰ উষ্ণতা নাবাঢ়াকৈ এইবাৰ পানীখিনি গেছীয় অৱস্থালৈ বাষ্পলৈ ৰূপান্তৰিত হ'ব। আৰু যেতিয়ালৈকে এই পানীখিনি কমপ্লিট বাষ্প হৈ নাযায়, তেতিয়ালৈকে কিন্তু ইয়াৰ উষ্ণতা 100 ডিগ্ৰী চেলচিয়াছেই থাকিব। তাৰমানে 100 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত পানীয়ে জুলীয়া অৱস্থাতো থাকিব পাৰে আৰু ই বাষ্প অৱস্থাতো থাকিব পাৰে। আমাক সুধিছে যে 100 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা কি হ'ব? ইয়াত অপশ্যন দিছিল তেওঁলোকে গেছীয়, জুলীয়া, কঠিন বা গোটা, আৰু তৰল আৰু বাষ্পৰ মাজৰ সাম্য অৱস্থা। সাম্যটো নিদিলেও কথা নাই, তৰল বা বাষ্প। গতিকে মই ইয়াত বি অপশ্যনটোৱে শুদ্ধ বুলি কৈছোঁ, মানে তৰল বা বাষ্পৰ মাজৰ সাম্য অৱস্থা। তৰল, তেওঁলোকে তৰল মানে জুলীয়া বুজাইছে, জুলীয়াই বুজালোঁ, তৰল বা বাষ্প, বাষ্পৰ মানে মাজৰ সাম্য অৱস্থা, মাজৰ সাম্য অৱস্থা। এতিয়া এইটো আমাৰ আছে, তাৰমানে প্ৰশ্নত আছে কাৰণে মই এইটো শুদ্ধ উত্তৰ বুলি দিছোঁ। আমাৰ বহুত সময়ত এনেকুৱা মাল্টিপল চইচ কুৱেশ্যন ছেট কৰোঁতে আমাৰ কুৱেশ্যন ছেটাৰবিলাকে বহুত কথাই লক্ষ্য নকৰে বাৰু। কিছুমান মানে এনেকুৱা হয় যে দুটা অপশ্যন শুদ্ধ হৈ যাব পাৰে, কেতিয়াবা কেতিয়াবা এনেকুৱাও হ'ব পাৰে শুদ্ধ উত্তৰটো অপশ্যন নাথাকিবও পাৰে। এনেকুৱা কিছুমান বিসংগতি হয়, নোহোৱা নহয়। এতিয়া এইটো কুৱেশ্যন তেনেকুৱা হ'ল, মই যিয়ে নহওক তোমালোকক এইটো বস্তুতে মানে শুদ্ধ উত্তৰ বুলি মানে ৰাইট চাইন দিবলৈ মানে তোমালোকক মই হেৰি উপদেশ দিছোঁ। এইকাৰণে এইটো কম বেছি পৰিমাণে শুদ্ধ হৈছে, কিন্তু একেবাৰে শুদ্ধ হোৱা নাই। আমি লিখিবলৈ হ'লে এনেকুৱা হ'ব লাগিব, জুলীয়া বা বাষ্প অৱস্থা, সেইটো হ'ব লাগিছে। ঠিক আছে, ইয়াৰ পিছৰ প্ৰশ্নটোলৈকে মই আহিম। 11 নম্বৰ প্ৰশ্ন। তোমালোকে এই প্ৰশ্নটো মন দি শুনিবা আৰু
কুৱেশ্যন নম্বৰ 11 প্ৰশ্নটো হৈছে এনেকুৱা চেনি পানী আৰু অক্সিজেন চেনি তাৰপিছতে পানীটো আগত আছে পানী চেনি আৰু অক্সিজেন অক্সিজেন গেছ পানী চেনি আৰু অক্সিজেন গেছ এই তিনিটা বস্তু কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলৰ ঊৰ্ধ্বকমত সজালে কি হ'ব এতিয়া আমি জানো যে পদাৰ্থই যে এটা নিৰ্দিষ্ট আকাৰ আকৃতি ধাৰণ কৰে সেইটো একমাত্ৰ পদাৰ্থটো গঠন হোৱা অণু বা পৰমাণুৰ মাজত কি হয় একোটা মানে আকৰ্ষণ বল থাকে বুজিছেনে আকৰ্ষণ বলটোৰ কাৰণে পদাৰ্থই কি হয় এটা নিৰ্দিষ্ট আকাৰ বা আকৃতি ধাৰণ কৰিব পাৰে এতিয়া গোটা পদাৰ্থবিলাকৰ ক্ষেত্ৰত কি হয় জানানে গোটা পদাৰ্থবিলাকৰ ই অণু বা পৰমাণুৰ মাজত যিটো আকৰ্ষণ সেইটো অলপ বেছি প্ৰবল আকৌ জুলীয়া পদাৰ্থৰ ক্ষেত্ৰত তাতকৈ কিছু শিথিল অৰ্থাৎ মধ্যমীয়া আৰু গেছীয় পদাৰ্থৰ ক্ষেত্ৰত একেবাৰেই শিথিল মানে বেছি মানে কম হৈ যায় তেতিয়া সিহঁতৰ মানে হয়তো আয়তনটো বেলেগ ধৰণৰ হয় আকাৰ নাথাকিব পাৰে ইত্যাদি ইত্যাদি যিয়ে নহওক আমি এনেকৈ ভাবি ল'ম যে গেছীয় পদাৰ্থৰ আকৰ্ষণ শক্তি কম জুলীয়া পদাৰ্থ তাতকৈ বেছি আৰু কঠিন পদাৰ্থ আটাইতকৈ বেছি সেইটো যদি হয় তেতিয়াহ'লে ইয়াত আমাৰ গেছীয় পদাৰ্থ কোনটো আছে আমাক এইটো ঊৰ্ধ্বকমত সজাব লাগিছে গতিকে আটাইতকৈ কম আকৰ্ষণটো আমি আগে লিখিব লাগিব অৰ্থাৎ অক্সিজেনটো আমাৰ আগত আহিব মানে বাৰু এইটো গেছীয় পদাৰ্থ সেই অক্সিজেন লিখিলোঁ তাতকৈ অলপ ওপৰত কি থাকিব নিশ্চয় জুলীয়া থাকিব পানী থাকিব তাৰপিছত মানে বাৰু আৰু একেবাৰে শেষত কি আহিব কঠিন পদাৰ্থ চেনি দানাকৃতি কঠিন পদাৰ্থ গতিকে আমি যদি এটা অণুবিলাকৰ মাজৰ যিটো আকৰ্ষণ শক্তিৰ ওপৰত নিৰ্ভৰ কৰি সিহঁতক যদি ঊৰ্ধ্বকমত সজাবলৈ যাওঁ তেতিয়াহ'লে গেছীয়টো আগত আহিব গেছীয়তকৈ কিছু ওপৰত জুলীয়াতকৈ কিছু ওপৰত কি হ'ব কঠিন এতিয়া আমি ইয়াৰ অপশ্যনবিলাক চাওঁ এই অপশ্যন দিছে পানী চেনি অক্সিজেন এইটো নিশ্চয় নহ'ব কাৰণ অক্সিজেনটো পিছৰ ফালে দিছে বি দিছে চেনি অক্সিজেন পানী এইটোও নহয় অক্সিজেনটো মাজত সোমাইছে চি দিছে অক্সিজেন পানী চেনি মোৰ মতে এইটো শুদ্ধ তো তোমালোকে এইটো চি অপশ্যন আছে বুলি ভাবা বা চি অপশ্যন এইটো শুদ্ধ উত্তৰ আছে আৰু এটা অপশ্যন আছে আমাৰ পিছৰ ফালে আছে সেইটো অপশ্যন দিছে চেনি পানী অক্সিজেন এইটোও নহয় গতিকে এইটোৱে শুদ্ধ উত্তৰৰ পৰা আহিব প্ৰথমতে অক্সিজেন হ'ব তাৰপিছত পানী হ'ব তাৰপিছত কি হ'ব চেনি এইবাৰ আমি 12 নম্বৰ কুৱেশ্যনলৈ যাওঁ পদাৰ্থৰ প্ৰতি একক 12 নম্বৰ কুৱেশ্যনটো পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণক কি বোলে ডেছ বোলে দিছে কুৱেশ্যনটো মই বাৰু গোটেইখিনি লিখা নাই মই মাতি শুনাইছোঁ আৰু ইয়াৰ উত্তৰটো আমি আনিম কুৱেশ্যন নম্বৰ কি হ'ল 12 মই মাতি শুনাইছোঁ পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰ মানে পদাৰ্থৰ ভৰ কিন্তু তাৰ আয়তনটো একক আয়তনত হ'ব লাগে তেতিয়া এই ভৰৰ পৰিমাণক আমি কি বুলি কওঁ আচলতে আমি পদাৰ্থবিলাকৰ ক্ষেত্ৰত কেতিয়াবা কোনোবাটো গধুৰ কোনোবাটো পাতল কোনোবাটো ঘন কোনোবাটো কোমল এইবিলাক কথা কওঁ যে তোলা একেবাৰে পাতল লোহা বৰ কঠিন হয়নে নহয় কিন্তু আচলতে কি হয় আমি একক আয়তনৰ লোহা টুকুৰা যদি আমি জুখি চাওঁ তাত যিমানখিনি পৰিমাণৰ ভৰ পাম ঠিক সিমান আয়তনত যদি আমি কপাহ জুখি চাওঁ বা ৰবৰ জুখি চাওঁ বা কাঠৰ টুকুৰা জুখি চাওঁ তাৰ কি হ'ব ভৰটো কম হ'ব গতিকে যাৰ ভৰ বেছি তাৰ কি হ'ব এইটো আমি কি বুলি কওঁ ঘনত্ব বুলি কওঁ এই ক্ষেত্ৰত ইয়াৰ শুদ্ধটোতো ঘনত্ব হ'ব গতিকে ইয়াতে অপশ্যন এত আছে ওজন বিত আছে চাপ চিত আছে ঘনত্ব ডিত আছে এটাও নহয় গতিকে আমি চি অপশ্যনটো ইয়াৰ শুদ্ধ দিম কি আছে ঘনত্ব এতিয়া ঘনত্ব কাক ক'লে তেতিয়াহ'লে আমি বুজি পালোঁ যে ঘনত্ব হ'ল ভৰ ডিভাইডেড বাই আয়তন মানে ঘনত্ব এটা ভৰেই হয় কিন্তু কেনেকুৱা আয়তন হ'ব লাগিব একক আয়তনত থকা ভৰ হ'ব লাগিব ঠিক আছে এইবাৰ পানীৰ ভৌতিক অৱস্থা কেইটাৰ তলৰ কোনটো নহয় পানীৰ ভৌতিক অৱস্থা কুৱেশ্যন নম্বৰ 13 দেই পানীৰ ভৌতিক অৱস্থা বুলি ক'লে বাহ্যিক অৱস্থাত আমি পানীক কি ৰূপত দেখা পাওঁ সেইটো এটা ভৌতিক অৱস্থা প্ৰায়বিলাক পদাৰ্থৰেই 3টা অৱস্থা থাকে আৰু কিছুমান আমি 3টা অৱস্থা নাপাওঁ সেনেকুৱাও মানে পদাৰ্থ আমাৰ মাজত আছে পানীৰ গোটেইকেইটা অৱস্থাক আমি দেখা পাওঁ চেঁচা কৰিলে বৰফ হয়
কিন্তু বৰফটো আমি দেখাই পাওঁ। বৰষুণ কেতিয়াবা শীতকালত যেতিয়া বৰষুণ হয় তেতিয়া বৰষুণৰ লগতো বৰফ পৰে, আমি শিল বৰষুণ বুলি কওঁ, নহয়নে বাৰু? বা ফ্ৰিজৰ ভিতৰত যিটো ফ্ৰিজাৰ ছেকশ্যন আছে তাতে কি হয়, জলীয় বস্তুবিলাক গৈ গৈ বৰফৰ টুকুৰালৈ ৰূপান্তৰিত হৈ থাকে। সেইটো হ'ল চেঁচা হ'লে বৰফ হয়, এইটো এটা অৱস্থা বা গোটা অৱস্থা। তাৰপিছত সাধাৰণ অৱস্থাত কি হয়, জুলীয়া মানে পানী, এইটো জুলীয়া অৱস্থা। আৰু শেষত তাৰ গেছীয়। কিন্তু ইয়াত দিছে গোটা, জুলীয়া, শিথিল আৰু গেছীয়। শিথিল বুলি তেনেকুৱা কোনো পদাৰ্থৰ অৱস্থা নাই। গতিকে আমাক যিটো অৱস্থা নহয় বুলি কৈছে, কোনটো অৱস্থা নহয় হৈছে, সেই ক্ষেত্ৰত কি হ'ব, চি যিটো শিথিল বুলি আছে, শিথিল, এইটোৱেই ইয়াৰ উত্তৰ হ'ব। মানে এইটো পানীৰ অৱস্থা নহয়, মানে পানীৰ ভৌতিক অৱস্থাৰ ভিতৰত এইটো নপৰিব। ই বৰফ অৱস্থাত গোটা হয়, পানী অৱস্থাত জুলীয়া হয়, আৰু বাষ্প অৱস্থাত কি হয়, গেছীয় হয়। কিন্তু শিথিল বুলি তেনে কোনো অৱস্থা নাথাকিব। এইবাৰ আহা কুৱেশ্যন নম্বৰ 14, 14টো চাওঁ। কুৱেশ্যন নম্বৰ 14, প্ৰশ্নটো আছে এনেকুৱা, পানী, মাটি আৰু বায়ু কোনবিধৰ আন্তঃআণৱিক ব্যৱধান বেছি? মই এইকেইটা লিখি লৈছোঁ আৰু পানী লিখিলোঁ, তাৰপিছত মাটি আৰু আছে বায়ু। এই তিনিটা বেলেগ বেলেগ ধৰণৰ পদাৰ্থ। এতিয়া আমাক কৈছে যে আন্তঃআণৱিক ব্যৱধান। আন্তঃআণৱিক ব্যৱধান মানে সিহঁতৰ মাজৰ অণু বা পৰমাণু। যদি ভৌতিক মৌলিক পদাৰ্থ হ'লে তাহলে কি হ'ব, তাৰ অণু থাকিব। আৰু যদি এই মৌলিক পদাৰ্থ হ'লে পৰমাণু থাকিব, আৰু যৌগিক পদাৰ্থ হ'লে অণু থাকিব। ইয়াতে কৈছে গোটেইবিলাকৰ অণুৱে পোৱা যাব। পানী এটা যৌগিক পদাৰ্থ, বায়ু এটা যৌগিক পদাৰ্থ, আৰু মাটি বিভিন্ন যৌগৰ মিশ্ৰণ। গতিকে ইহঁতৰ এই অণুবিলাকৰ মাজত যিটো ব্যৱধান, সেইটো আন্তঃআণৱিক ব্যৱধান বুলি কোৱা হয়। মানে অণুবিলাকৰ মাজতো এটা পাৰস্পৰিক এটা ব্যৱধান থাকে। আমি কিছুমান কঠিন পদাৰ্থ চালে ভাবোঁ যে ইয়াৰ মাজেদি বিন্ধা নাই নেকি, কিন্তু অতি সূক্ষ্মভাৱে যদি আমি যন্ত্ৰ পাতিৰে চাওঁ, দেখা পাম তাত থকা পদাৰ্থবিলাকৰ মাজত কিন্তু সৰুকৈ হ'লেও, বহুত সৰুকৈ হ'লেও কি আছে, এটা ফাঁক আছে। সেইটো আন্তঃআণৱিক ব্যৱধান বুলি কোৱা হয়। অণুবিলাকৰ নিজৰ ভিতৰত থকা এটা মানে ব্যৱধান বা দূৰত্ব। ঠিক আছে, তেতিয়াহ'লে আকৌ এই দূৰত্বটো কি হ'ব নিৰ্ভৰ কৰে, যে যদি গেছীয় পদাৰ্থ হয় তেতিয়াহ'লে ইহঁতৰ মাজত দূৰত্বটো কি হয়, বহুত বেছি হয়, মানে আন্তঃআণৱিক ব্যৱধানটো বেছি থাকিব। তাৰপিছত মাটিৰ কি হ'ব, জুলীয়া পদাৰ্থ কি হ'ব, তাতকৈ অলপ কম হ'ব, আৰু কঠিন পদাৰ্থৰ তাতকৈও অলপ কম। এতিয়া কাৰ বেছি সুধিছে, কাৰ বেছি হ'লে কি হ'ব, নিশ্চয় গেছীয় পদাৰ্থটো বেছি হ'ব, অৰ্থাৎ আমাৰ বায়ু বেছি হ'ব লাগে। এতিয়া বায়ু অপশ্যনটো ক'ত আছে আমি চাওঁ। ইয়াত দিছে এ পানী, বি বায়ু, বি দিছে বায়ু, তো বি অপশ্যনত দিছে বায়ু বুলি দিছে। তাৰপিছত চি মাটি, ডি এটা ওলাব। গতিকে আমি বায়ুটোৱে শুদ্ধ বুলি ক'ম, অৰ্থাৎ এইটো শুদ্ধ অপশ্যন হ'ব। হয়নে বাৰু? ঠিক আছে, এবাৰ আমি কুৱেশ্যন নম্বৰ 15টো চাওঁ। কুৱেশ্যন নম্বৰ 15 চাওঁ। অক্সিজেন, এলকহল, নিমখ, লোহ আৰু হীৰা। মই এইটো লিখি লৈছোঁ। প্ৰথমতে লিখিছোঁ অক্সিজেন, তাৰপিছত লিখিছোঁ এলকহল, তাৰপিছত আছে নিমখ, তাৰপিছত আছে লোহ, আৰু তাৰপিছত আছে হীৰা। এতিয়া এইটো একেবাৰে পৰিচিত, আমি উশাহ নিশাহ লওঁতে বা জুই জ্বলোতে যিটো ব্যৱহাৰ কৰা গেছীয় পদাৰ্থ, বায়ুৰ লগত থাকে অক্সিজেন। এলকহল এবিধ জুলীয়া পদাৰ্থ, এইটো মানে জৈৱ যৌগ বুলিও কোৱা হয়, জৈৱ যৌগ। তাৰপিছত নিমখ ই এটা ৰাসায়নিক পদাৰ্থ, মানে আমি যিটো সাধাৰণ ভাৱত আমাৰ ৰান্ধনি ঘৰত আঞ্জা তৰকাৰীত ব্যৱহাৰ কৰি নিমখটো বা লৱণ, ই কিন্তু এটা সামান্য পৰিমাণ দানাকৃতি কঠিন পদাৰ্থ। এইটো হ'ল গেছীয় পদাৰ্থ, এইটো হ'ল জুলীয়া পদাৰ্থ, আৰু এইটো হ'ল মানে দানাকৃতি কঠিন পদাৰ্থ। আৰু লোহ এবিধ কঠিন পদাৰ্থ। লোহ দেখাই পাইছে, আমাৰ দা, কটাৰী, কোদাল, কটাৰীবিলাক লোহৰে তৈয়াৰ কৰা হয়। আৰু হীৰা এবিধ
মানে এবিধ অধাতু হয়, কিন্তু হীৰাৰ কিছুমান বৈশিষ্ট্য আছে। সেইকাৰণে অতি প্ৰাচীন কালৰে পৰা হীৰা অতি মূল্যৱান বস্তু হিচাপে ধৰা হয়। এতিয়া তোমালোকে কোহিনুৰ হীৰাৰ নাম শুনিছা। ভাৰতৰে হীৰা আছিলে, আটাইতকৈ উজ্জ্বল আৰু আটাইতকৈ ডাঙৰ হীৰা আছিল। সেইটো এতিয়া বৰ্তমান আমাৰ ভাৰতবৰ্ষত নাই। আমাৰ দুৰ্ভাগ্য, সেইটো নাদিৰ শ্বাহত সি পাৰস্যলৈ লৈ যায়, আৰু নাদিৰ শ্বাহক ব্ৰিটিছবিলাকে যেতিয়া আক্ৰমণ কৰি তাক হেৰি কৰে, পাৰস্য দখল কৰে, তেতিয়া এইটো নি এতিয়া ব্ৰিটিছ মিউজিয়ামত ৰাখিছে। বহুত কঠিন পদাৰ্থ। আমি বাকীখিনি কথা পিছত হিষ্ট্ৰিকেল কথা আমি নাযাওঁ, কিন্তু হীৰা কিন্তু সৃষ্টি হয় কিহৰ পৰা? কয়লাৰ ৰূপান্তৰ হৈ 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 এন্থ্ৰাচাইট কয়লা হয়, এন্থ্ৰাচাইটৰ পিছত গ্ৰেফাইট হয়, গ্ৰেফাইটৰ পিছৰ যিটো পৰ্যায়, সেই পৰ্যায়ত কি হয়? সি হীৰালৈ ৰূপান্তৰিত হয়। হীৰা এবিধ কঠিনতম পদাৰ্থ। তেতিয়াহ'লে আমি ইহঁতৰ কি চাবগৈ দিছে আমাক, যে আন্তঃআণৱিক আকৰ্ষণ কাৰ বেছি কাৰ কম। আমি দেখিছোঁ যে গেছীয় পদাৰ্থৰ অণুবিলাকৰ মাজৰ আকৰ্ষণ আটাইতকৈ কম হ'ব, তাতকৈ অলপ বেছি হ'ব জুলীয়া পদাৰ্থ, এলকহলৰ অলপ বেছি হ'ব। তাতকৈ এতিয়া নিমখৰ বেছি হ'ব লাগে, এইটো দানাকৃতিৰ কঠিন পদাৰ্থ। তাতকৈও আকৌ কি হ'ব? বেছি, এইটো হ'ল কঠিন পদাৰ্থ। আৰু আমি গোটেইবিলাকৰ ওপৰত দেখিছোঁ হীৰা আটাইতকৈ কঠিনতম পদাৰ্থ। গতিকে হীৰাত আমি তাৰ অণুবিলাকৰ মাজত আকৰ্ষণ আৰু বেছি প্ৰবল হ'ব লাগিব, নহয়নে বাৰু? গতিকে আমি এইটো এতিয়া অপশ্যনবিলাক মই চাওঁ। এই অপশ্যনত দিছে নিমখ, এলকহল, অক্সিজেন। এতিয়া অক্সিজেনটো পিছত দিছে, এইটো নিশ্চয় শুদ্ধ নহয়। বি দিছে এলকহল, অক্সিজেন, আকৌ অক্সিজেন এটা মাজত মাৰিছে, এইটোও শুদ্ধ নহয়। চি দিছে হীৰা আটাইতকৈ কোমল পদাৰ্থ হ'বই নোৱাৰে, এইটোও শুদ্ধ নহয়। ডি দিছে চোৱা অক্সিজেন, এলকহল, নিমখ, লো, হীৰা। গতিকে এইটো ডি অপশ্যনত আছে, হয়নে? এইটো কি হ'ব? কাৰেক্ট, এইটো শুদ্ধ হ'ব। তোমালোকে ডি অপশ্যনটো এই প্ৰশ্নটোৰ এগেইনষ্টে কাৰেক্টলি দিবা। ইয়াৰ পিছত এটা প্ৰশ্ন আছে, চেনি আৰু পানীৰ ভিতৰত কোনবিধৰ কণিকাৰ আকাৰ বেছি সৰু? এই প্ৰশ্নটো কিন্তু আমাৰ পোনে পোনে ক'বলৈ গ'লে পাঠৰ প্ৰশ্ন নহয় দেই। তথাপিতো আমি প্ৰশ্নটো চাওঁ। এটা চেনিৰ অণু আৰু এটা পানীৰ অণু। কুৱেশ্যন নম্বৰ 16, চেনি আৰু পানী। এতিয়া অণু এটা গঠন হয় পৰমাণুৰ দ্বাৰা, নহয়নে বাৰু? এতিয়া পানীত কেইটা পৰমাণু আছে আৰু চেনিত কেইটা পৰমাণু আছে? আমি যদি চাওঁ হিচাপ কৰি, চেনিটোৰ সাধাৰণ যিটো সংখ্যা C6H12O6, মোটামুটি ইয়াতে 24টা পৰমাণু আছে। পানী হ'ল H2O, ইয়াতে কেইটা আছে? 3টা পৰমাণু আছে। আৰু যদিও ইহঁতৰ আকৰ্ষণটো শিথিল, তথাপিতো ইয়াত যিহেতু অণুৰ সংখ্যা বহুত কম আৰু ইয়াত অণুৰ সংখ্যা বহুত বেছি, গতিকে ই নিশ্চয় আকাৰত হ'ব ডাঙৰ হ'ব। গতিকে আমাক সৰু আকাৰৰ বস্তুটো লাগে, সৰু আকাৰৰ বস্তুটো কি হ'ব? পানী হ'ব। এইটো পানীৰ অণুৰ আকাৰটো কি হ'ব? সৰু হ'ব। এইটো এতিয়া অপশ্যনবিলাক আছে যে এ দিছে চেনিৰ, বি দিছে পানীৰ, চি দিছে এ আৰু বি দুয়োটাৰ সমান, আৰু ডি দিছে এটাও নহয়। গতিকে আমাৰ বি অপশ্যনটো এতিয়া কি হ'ব? শুদ্ধ হ'ব। এইটো কাৰেক্ট এনচাৰ হ'ব। ঠিক আছে, ইয়াৰ পিছত আমি 17 নম্বৰ কুৱেশ্যনলৈকে যাম। 17 নম্বৰটো চাম, এইখিনি মই বিচাৰিছোঁ। কুৱেশ্যন নম্বৰ 17 বা 17 আমি চাই লওঁ কি আছে। প্ৰশ্নটো মই মাতি দিম, শুনি ল'বা। কুৱেশ্যন নম্বৰ 17। প্ৰশ্নটো শুনিবা, দুটা বেলেগ বেলেগ পদাৰ্থৰ কণিকাবোৰ পৰস্পৰ মিলি যোৱাকৈ ডেছ বোলে। আমি দুটা বস্তু বা দুটাতকৈ বেছি বস্তু লগ হোৱাৰ কথা আমি আলোচনা কৰি থাকোঁ। কেতিয়াবা মিশ্ৰৰ কাৰণে কওঁ, মিশ্ৰ হ'ল দুটা বা তাতোধিক পদাৰ্থ সাধাৰণভাৱে লগ হোৱাটোক মিশ্ৰ বুলি কওঁ, নহয়নে বাৰু? আকৌ ৰাসায়নিকভাৱে লগ হ'লে আমি যৌগ বুলি কওঁ। আৰু এক ধৰণৰ লগ হোৱাৰ এটা উপায় আছে, কণিকাবিলাকৰ মাজত যদি সিহঁত লগ হৈ যায়, সেইটো মিশ্ৰয়ে হয়, কিন্তু সেইটো ব্যাপন বুলি কোৱা হয়। ব্যাপন কি? সেই কণিকাবিলাকৰ মাজত ইটো পদাৰ্থৰ কণিকা সিটো পদাৰ্থৰ কণিকাৰ মাজত সোমাই যায়, কিন্তু মিশ্ৰণ তেনেকুৱা নহয়। কেতিয়াবা দানাবিলাক
সাধাৰণভাৱে লগ হৈ থাকে, কেতিয়াবা তাৰ টুকুৰা হিচাপে লগ হৈ থাকে, কেতিয়াবা মিহি পাউডাৰ হিচাপে লগ হৈ থাকে। মিশ্ৰণ এইটো সাধাৰণভাৱে কেৱল লগ হৈ থাকিলেই মিশ্ৰণ। গতিকে এই ক্ষেত্ৰত আমি অপশ্যনটো ব্যাপন হ'ব লাগে। এতিয়া ইয়াৰে অপশ্যনকেইটা দিছে এ ব্যাপন, এইটোৱে শুদ্ধ হ'ব লাগে। এ ব্যাপন, এইটো আমি শুদ্ধ বুলি ভাবিম। আৰু ইয়াৰ পিছৰকেইটা চাওক, উষ্ণতাটো নহয়েই, মিশ্ৰণটো নহয়, আৰু এটাও নহয়, দ্বিটো এটাও নহয়, এইটোও নহয়। গতিকে আমি ব্যাপনটো ইয়াত এই ক্ষেত্ৰত শুদ্ধ হৈ আছে আমাৰ। এবাৰ কুৱেশ্যন নম্বৰ 18ত যাম। কুৱেশ্যন নম্বৰ 18 আমাক দিছে LPG। এইটোৰ মানে কি বুলি কৈছে, কি মানে ইয়াৰ অলপ আমি এই বিষয়ে জানিব লাগিব, বা ইয়াৰ নামটো পুৰা নামটো আমি লিখিলে বুজি পাম। তোমালোকে তোমালোকৰ ৰান্ধনি ঘৰত যিটো ৰান্ধিবৰ কাৰণে গেছ ব্যৱহাৰ কৰি দেখিছে, সেই গেছটোৰ নাম হ'ল, আমি কি কওঁ, আমি কওঁ গেছেদি ভাত ৰান্ধোৱা। তোমালোকক যদি সোধোঁ এতিয়া, তোমালোকৰ ঘৰত মানে খৰিৰে ভাত ৰান্ধে গেছে, নাই ছাৰ আমাৰ গেছেৰে ভাত ৰান্ধে। কিন্তু গেছটোৰ নাম কি বুলি সুধিলে অলপমান মানে থতমত লাগিব আমাক। আচলতে আমি ৰান্ধনি ঘৰত যিটো গেছ ব্যৱহাৰ কৰোঁ, সেইটো মানে এটা গেছ নহয়, কিন্তু সেইটো মানে এটা গেছৰ মিশ্ৰণ। সেইটো প্ৰপেন আৰু বিউটেন বুলি দুটা হাইড্ৰ'কাৰ্বন আছে, সেই গেছীয় পদাৰ্থ, প্ৰপেন আৰু বিউটেন। এই দুটা আচলতে কি হয়, যেতিয়া আমি খনিজ তেল সংসাধন কৰোঁ, তেতিয়া গেছীয় পদাৰ্থ হিচাপে বা নেচাৰেল গেছত থাকে। প্ৰাকৃতিক যিটো গেছ আমি পাওঁ, এই খনিৰ পৰা যেতিয়া উদ্ধাৰ কৰোঁতে গেছ পাওঁ, তাতো থাকে। তাতে মিথেন আছে, ইথেন আছে, প্ৰপেন আছে, বিউটেন আছে, এনেকুৱা ধৰণৰ পেণ্টেন, হেক্সেন, এনেকুৱা বহুত গেছীয় পদাৰ্থ আছে। কিন্তু এই দুটা পদাৰ্থৰ এটা বৈশিষ্ট্য আছে, এই গেছীয় পদাৰ্থ দুটাৰ এটা বৈশিষ্ট্য আছে যে আমি যদি কিছু পৰিমাণৰ ওপৰত চাপ প্ৰয়োগ কৰোঁ, তেতিয়া লগে লগে ইয়াত কি হয়, জুলীয়া হৈ যায়। বুজিছেনে? জুলীয়া হৈ যায়। জুলীয়া হৈ যোৱা যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোক আমি এটা ইংৰাজীত নাম লৈছোঁ লিকুইডিফাইড। লিকুইডিফাইড, QU হ'ব লাগে, QU লিকুইডিফাইড। এটা আই আছে, লিকুইডিফাইড, FI লিকুইডিফাইড। যিহেতু পেট্ৰলিয়ামৰ পৰা সমাধান কৰা হয়, পেট্ৰলিয়াম গেছেছ, পেট্ৰলিয়াম গেছ, মনে কৰা লিকুইডিফাইড পেট্ৰলিয়াম গেছ, হয়নে? গতিকে আমি প্ৰথমতে তাক চাপ দিছোঁ, কিছু পৰিমাণ চাপ দিছোঁ, লিকুইড হৈছে, জুলীয়া হৈছে, সেনেকুৱা ধৰণৰ পেট্ৰলিয়াম গেছ কাৰণে ইয়াৰ সংক্ষেপ নামটো LP আৰু G লগাই LPG কয়। গতিকে LPG আচলতে কি বুলি ক'লে আমি ক'ব লাগিব লিকুইডিফাইড পেট্ৰলিয়াম গেছ বা তৰলীকৃত পেট্ৰল গেছ, পেট্ৰলিয়াম গেছ, এনেকুৱা। কিন্তু অপশ্যনবিলাক মই চাওঁ, এইটোকে বেলেগ বেলেগ দিছে। প্ৰথমটো হৈছে লিকুইডিটি পেট্ৰল গেছ, সেইটো নহয়েই, লিকুইডিফাইড পেট্ৰলিয়াম গেছ, বি অপশ্যনটো দিছে। আমি এইটো বি অপশ্যন পাম, এইটো শুদ্ধ বুলি কওঁ, বি অপশ্যন শুদ্ধ। তাৰপিছত আকৌ চি অপশ্যন দিছে লুব্ৰিকেণ্ট পেট্ৰলিয়াম গেছ। লুব্ৰিকেণ্টৰ অৰ্থ বেলেগ, তোমালোকে লুব্ৰিকেণ্টৰ বিষয়ে পাবা বাৰু পিছত। মানে এইটো কি হয়, এই মানে পিছল কাৰক হিচাপে যিটো বস্তু ব্যৱহাৰ কৰে, সেইটো লুব্ৰিকেণ্ট বুলি কয়। আৰু লুব্ৰিকেণ্ট পিউৰিফাইড গেছ, এইটো শুদ্ধ নহয়। গতিকে আমি লিকুইডিফাইড পেট্ৰলিয়াম গেছটো ইয়াত ল'লোঁ। সেনেকুৱা আৰু এটা প্ৰশ্ন দিছে, 19 নম্বৰ প্ৰশ্ন দিছে, CNG 19 নম্বৰ প্ৰশ্ন, CNG। এতিয়া যিবিলাক অলপ প্ৰদূষণ মানে আমি নাইকিয়া কৰিবৰ কাৰণে আমি বিভিন্ন ধৰণৰ চিন্তা কৰি আছোঁ, চেষ্টা কৰি আছোঁ। ডাঙৰ ডাঙৰ চহৰবিলাকত কি কৰা হয়, যাতে বহুত প্ৰদূষণ হয়, গাড়ী মটৰ বা ৰেলগাড়ী চলে, তাৰ পৰা ধোঁৱা ওলায়, প্ৰদূষণ হয়। গতিকে প্ৰদূষণ কমাবৰ কাৰণে আজিকালি গাড়ীবিলাকত পেট্ৰলিয়ামৰ পৰিৱৰ্তে, পেট্ৰল বা ডিজেলৰ পৰিৱৰ্তে এই গেছটো ব্যৱহাৰ হয়, CNG। CNGটো আচলতে নেচাৰেল গেছৰ পৰাই ওলোৱা হয়, নেচাৰেল গেছ, কিন্তু কি হয় কম্প্ৰেছড কৰা হয়। মানে নেচাৰেল গেছ বা প্ৰাকৃতিক গেছক আমি চাপ দি 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 তাক মানে এনেকুৱা ঘন অৱস্থালৈ নিওঁ যে আমি যদি এটা চিলিণ্ডাৰ ভৰাই দিওঁ, সেই গেছীয় পদাৰ্থটোৱে বহু সময়লৈকে গাড়ীখনক ইন্ধন যোগাব পাৰে।
গতিকে কম্প্ৰেছড নেচাৰেল গেছ হ'ব কম্প্ৰেছড নেচাৰেল গেছ ইয়াতে চি অপশ্যন আছে কম্প্ৰেছড COMPRESSED compressed natural gases natural gas এইটো হ'ব লাগে কম্প্ৰেছ মানে হ'ল খুব বেছি চাপ দিয়া আৰু প্ৰাকৃতিক গেছ কিন্তু ইয়াত অপশ্যন দিছে কমপ্লেক্স নেচাৰেল গেছ তাৰপিছতে কলেবৰেটিভ নেচাৰেল গেছ কম্প্ৰেছ নেচাৰেল গেছ তাৰপিছত কমাৰ্চিয়েল নেচাৰেল গেছ অৰ্থাৎ আমাৰ চি অপশ্যনটোত আমি শুদ্ধ দিম চি অপশ্যন এইটো শুদ্ধ বাকীকেইটা অপশ্যন ভুল হ'ব ইয়াতে এইটো শুদ্ধ অপশ্যন আছে এইবাৰ আমি অন্য কথালৈকে আহিম কুৱেশ্যন নম্বৰ 20 লৈকে আহিম এইটো কুৱেশ্যন নম্বৰ 20 প্ৰশ্নটো মই মাতি দিছোঁ মানে গেছে পাত্ৰৰ ভিতৰত প্ৰতি একক ক্ষেত্ৰফলৰ ওপৰত দিয়া হেঁচাকে ডেছ বোলে ভাবচোন কি বোলে তোমালোকে এটা বস্তু পাইছা যে এখন টেবুল আছে এখন টেবুলৰ ওপৰত আমি বল প্ৰয়োগ কৰিছোঁ বল হয়নে আকৌ এতিয়া আমি অলপ জেগাত লম্বভাৱে বল প্ৰয়োগ কৰিছোঁ এই লম্বভাৱে প্ৰয়োগ কৰা বলক আমি কি বুলি কওঁ থ্ৰাষ্ট বা হেঁচা বুলি কওঁ আকৌ এটা ইউনিট এৰিয়া দি দিয়া হয় তাৰে ওপৰত যিখিনি হেঁচা আছে এইখিনি আমি কি বুলি কওঁ চাপ বুলি কওঁ সেইকাৰণে তিনিটাত অলপমান ডিষ্টিংগুইছ কৰিব পাৰি মানে আমি বল হেঁচা আৰু চাপ অলপ ডিষ্টিংগুইছ কৰি দিব পাৰোঁ এতিয়া যদি এটা আমি গেছীয় পদাৰ্থৰ এটা কণ্টেইনাৰ লৈছোঁ এইটো ধৰক গেছীয় পদাৰ্থৰ কণ্টেইনাৰ ইয়াৰ গেছ আছে আৰু হাতখন বন্ধ কৰি আছে গেছবিলাকে কি কৰিব পাত্ৰৰ গাখৰ থ্ৰাষ্ট বা হেঁচা প্ৰয়োগ কৰিব সেইকাৰণে এই পাত্ৰটো সকলো ঠাই আগুৰি থাকে আমি গেছীয় পদাৰ্থ যদি এটা পাত্ৰত ভৰাই থওঁ তেতিয়াহ'লে গোটেই পাত্ৰটো আগুৰি থাকে এতিয়া তাৰ যদি এটা একক ক্ষেত্ৰফলৰ ওপৰত কিমান হেঁচা পৰিছে আমি জোখোঁ সেইটো কি হ'ব গেছীয় পদাৰ্থটো কি হ'ব চাপ গতিকে ই যি খালী ঠাইবোৰ পৰি লৈছে গেছে পাত্ৰৰ ভিতৰত প্ৰতি একক ক্ষেত্ৰফলৰ ওপৰত দিয়া হেঁচাকে ডেছ বোলে আমি চাপ বোলে বুলি ক'লে শুদ্ধ হ'ব এতিয়া চাপটো আছে ইয়াৰে ডি অপশ্যনত আছে ডি অপশ্যনত চাপ বুলি আছে আৰু বাকীকেইটা অপশ্যনত আছে এনেকুৱা এ দিছে ঘনত্ব বি দিছে ত্বৰণ চি দিছে ওজন আৰু ডি দিছে চাপ গতিকে ডি অপশ্যনটো ইয়াত কি হ'ব কাৰেক্ট হ'ব শুদ্ধ হ'ব বাকীকেইটা শুদ্ধ নহ'ব এইবাৰ কুৱেশ্যন নম্বৰ 21 চোৱা ঘনত্বৰ প্ৰকাশ ৰাখি আমি অলপ আগৰ এটা কুৱেশ্যনটো ঘনত্বৰ বিষয়ে আলোচনা কৰিছিলোঁ ঘনত্ব মানে হ'ল ভৰেই হয় মাত্ৰ কেনেকুৱা ভৰ যে একক আয়তনত থকা ভৰ হয়নে আমি যদি এনেকৈ লিখোঁ ঘনত্ব বুলি ঘনত্ব তেতিয়াহ'লে কি হ'ব ভৰ ডিভাইডেড বাই আয়তন হয়নে মানে একক আয়তনৰ বস্তুত যিমান ভৰ আছে সেইখিনি হ'ল ঘনত্ব হয়নে বাৰু গতিকে আমি সেই ঘনত্ব উলিয়াবৰ কাৰণে আমি এনেকুৱা সূত্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিম এই সূত্ৰটোক আমাক বিচাৰিছে প্ৰশ্ন উত্তৰ এতিয়া ইয়াত অপশ্যন এত দিছে ঘনত্ব ইকুৱেল আয়তন বাই ভৰ নিশ্চয়তো শুদ্ধ নহয় এটা দিছে ঘনত্ব ইকুৱেল ভৰ বাই আয়তন এটা দিছে ঘনত্ব ইকুৱেল ওজন ডিভাইডেড বাই আয়তন এটা দিছে ঘনত্ব ইকুৱেল আয়তন ডিভাইডেড বাই ওজন গতিকে আমি শুদ্ধ উত্তৰটো কি দিম যে বি অপশ্যনটো এটা আছে এইটো বি অপশ্যন আছে আমি বি অপশ্যনটো কি কৰিম মানে শুদ্ধ বুলি ক'ম ঘনত্ব হ'ল ভৰ ডিভাইডেড বাই আয়তন এইটো শুদ্ধ বাকীকেইটা শুদ্ধ নহ'ব এবাৰ আৰু এটালৈকে আহোঁ ঘনত্বৰ এছাই আহোঁ এইবুলি দিছে এইটো হৈছে নিশ্চয় কিবা ঘনত্বৰ এছাই আহোঁ আমি চাওঁ এছাই আহোঁ মানে বুজি পোৱা নে 22 দি প্ৰশ্নটো 22 আলোচনা কৰিম 22 এছাই আহোঁ মানে কি জানা নেকি আমাৰ বিভিন্ন একক পদ্ধতি আছে CGS পদ্ধতি MKS পদ্ধতি FPS পদ্ধতি বা এতিয়া এছআই পদ্ধতি এতিয়া বহুত পদ্ধতি আছে আমাৰ দেশে ঠায়ে
বিভিন্ন পদ্ধতি বস্তুবিলাকৰ জোখ-মাখ কৰা হয়। কিন্তু আন্তঃৰাজ্যিক মানে হিচাপত এইটো যদি হৈ থাকে তেতিয়াহ'লে আমাৰ ছাত্ৰ ছাত্ৰীসকলে পাঠ মানে পঢ়া শুনা কৰাত বা হিচাপ কিতাপ কৰাত কি হ'ব, অসুবিধা হ'ব। এখন দেশৰ হিচাপ কিতাপ আন এখন দেশৰ লগত নিমিলিব, বিভিন্ন ধৰণৰ খেলি মেলি অহাৰ সম্ভাৱনা আছে। এই ক্ষেত্ৰত আমি চববিলাকক মানে লগ লগাই মানে ইণ্টাৰনেশ্যনেল ছিষ্টেম অফ ইউনিটছ মানে আন্তৰ্জাতিক একক পদ্ধতি, এইটো এটা আন্তৰ্জাতিক জোখ-মাখ সংস্থা আছে যিটো 1961 মানে পেৰিছত বহিছিল, অৰ্গেনাইজ হৈছিল। আৰু তেওঁলোকে এটা সিদ্ধান্ত কৰি যে ভৰৰ একক এইটো হ'ব, তাৰপিছতে দৈৰ্ঘ্যৰ একক এইটো হ'ব, সময়ৰ একক এইটো হ'ব বা আন এককবিলাক এনেকুৱা হ'ব। সেইটো কোৱা হয় এছআই একক বুলি কোৱা। এতিয়া আমি ঘনত্বৰ এছআই একক মানে কি হ'ব চাব লাগে। আগতে আমি ঘনত্ব কি আছিল লিখি লওঁ। ঘনত্ব সমান হৰ ডিভাইডেড বাই আয়তন, নহয় জানো? আয়তন। এতিয়া ভৰৰ এককটো আমি কিলোগ্ৰাম বুলি কৈ আছোঁ। মানে আন্তৰ্জাতিক পদ্ধতি কি হয়, ভৰৰ এককটো কিলোগ্ৰাম। আমি গ্ৰামো ব্যৱহাৰ কৰোঁ, কিন্তু কিলোগ্ৰামটো আমাৰ আন্তৰ্জাতিক পদ্ধতি হয়। আৰু আয়তনটো হ'ল কি মিটাৰ প্ৰকাশ কৰা হয় দৈৰ্ঘ্যটো। আয়তন হ'লে দিশ প্ৰস্থ উচ্চতা তিনিটা আছে, গতিকে মিটাৰ কিউব হ'ব, গতিকে এম কিউব হ'ব, হয়নে বাৰু? গতিকে এতিয়া আমি যদি ঘনত্বৰ একক লিখিব খোজোঁ, হয়নে বাৰু? তেতিয়াহ'লে আমি এইটো লিখিলে ভাল হ'ব যে কিলোগ্ৰাম ইনটু মিটাৰ টু দি পাৱাৰ -3, এইটো শুদ্ধ ফৰ্মুলা। তেওঁলোকৰ এটা কথা অলপ বুজাই দিওঁ। এই যে এম কিউব আছে, যদি আমি ওপৰৰ ফালে লৈ যাব বিচাৰোঁ, ধৰা 1 ডিভাইডেড বাই x টু দি পাৱাৰ 3 আছে, এইটো মই ওপৰত লিখিব খুজিছোঁ, হ'লে x টু দি পাৱাৰ -3। বুজি পোৱা নাই কথাটো? পাৱাৰবিলাক যেতিয়া মানে সূচকযুক্ত যেতিয়া ৰাখি হ'ব, ওপৰৰ পৰা তললৈ আনোতে বা তলৰ পৰা ওপৰলৈ নিওঁতে কি কৰা হয়, এই পাৱাৰ এটা মাইনাছ চিন দিয়া হয়। এইটো এটা নিয়ম। তোমালোকে যেতিয়া মানে অংকৰ পঢ়োঁতে যেতিয়া মানে সূচক পঢ়িছা, সূচকত এই কথাটো আছে। গতিকে এই যে এম কিউব আছে, যদি ওপৰৰ ফালে লৈ যাওঁ -3 হ'ব, অৰ্থাৎ কিলোগ্ৰাম ইনটু মিটাৰ টু দি পাৱাৰ -3। এতিয়া মই অপশ্যনবিলাক চাওঁ। প্ৰথম অপশ্যনটো হৈছে কিলোগ্ৰাম অব্লিক মিটাৰ বা কিলোগ্ৰাম ইনটু মিটাৰ টু দি পাৱাৰ -3। গতিকে এই অপশ্যনতে এইটো শুদ্ধকৈ আছে। আৰু বাকীকেইটা অপশ্যন বাৰু চাই লওঁ। এটা অপশ্যন কি আছে যে কিলোগ্ৰাম ইনটু মিটাৰ স্কুৱেৰ, অৰ্থাৎ কিলোগ্ৰাম ইনটু মিটাৰ টু দি পাৱাৰ -2, এইটো শুদ্ধ নহ'ব। -2 নহয়, -3 হ'ব লাগে। তাত যে কিলোগ্ৰাম ইনটু মিটাৰ 2 নহয়, কিলোগ্ৰাম ইনটু মিটাৰ টু দি পাৱাৰ 1 এইটোও নহয়। গতিকে আমি কাৰেক্ট এনচাৰ হ'ব এইটো তোমালোকে শুদ্ধ উত্তৰ বুলি বিবেচনা কৰিবা। ইয়াৰ পিছত আমি কুৱেশ্যন নম্বৰ 23 লৈকে আহিম। 22 হ'ল 23 কুৱেশ্যন। কুৱেশ্যন নম্বৰ 23। প্ৰশ্নটো আছে এনেকুৱা, যি উষ্ণতাত কঠিন পদাৰ্থ গলি জুলীয়া অৱস্থাপ্ৰাপ্ত হয়, সেই উষ্ণতাকে পদাৰ্থটোৰ তেজ বোলে। এতিয়া আমি অলপ আগতে পদাৰ্থৰ অৱস্থাৰ কথা কৈছিলোঁ, গোটা অৱস্থা, জুলীয়া অৱস্থা বা গেছীয় অৱস্থা, হয়নে বাৰু? আৰু উত্তাপৰ তাৰতম্যতাৰ কাৰণে কি হয়, এই অৱস্থাবিলাকৰ পৰিৱৰ্তন ঘটে। আমাৰ প্ৰশ্নটো কৈছে যে কঠিন পদাৰ্থ জুলীয়া অৱস্থালৈ যাব লাগিব। কঠিন পদাৰ্থ এটা আছিল, এইটো কঠিন পদাৰ্থ ই লাহে লাহে কি হ'ব লাগিব, জুলীয়া অৱস্থালৈ যাব লাগিব। গতিকে আমিতো মানে গলি যোৱা বুলি কওঁ, গোটা পদাৰ্থ জুলীয়া অৱস্থালৈ গলি যোৱা বুলি কওঁ। আৰু গলি যোৱা শব্দটোক আমি বিগলন শব্দটো ব্যৱহাৰ কৰিব পাৰোঁ, হয়নে? গতিকে এইটো যদি আমাক এনেকৈ মানে সেই উষ্ণতাটো কি বুলি কোৱা হ'ব, যে আমি মানে আমাক এইকেইটা দিছে বাৰু, বিগলনৰ পৰা আহিব গলন বা গলনাংক, এ দিছে উষ্ণতা, বি দিছে গলনাংক, চি দিছে আশ্ৰিত, জি দিছে স্থিৰাংক। গতিকে আমি গলনাংকটো ক'লে শুদ্ধ হ'ব, অৰ্থাৎ এইটো এনেকুৱা ধৰণৰ উষ্ণতাৰ সংখ্যা বা অংক য'ত গোটা বস্তুটো কি হয়, গলি যায়। গতিকে আমি শুদ্ধ উত্তৰটো কি হ'ব, গলনাংক বুলি কওঁ, গলনাংক। এইটো শুদ্ধ উত্তৰ হ'ব। এইটো অপশ্যন আছে
বি অপশ্যন আছে, তোমালোকে বি অপশ্যনটোত মানে শুদ্ধ উত্তৰ দিবা, বাকীকেইটা অপশ্যন শুদ্ধ নহ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি এই পাঠটিৰ আজি প্ৰথম অংশটোৰ আমি উত্তৰ MCQ প্ৰশ্নবিলাকৰ উত্তৰ কৰিলোঁ। তোমালোকে নিশ্চয় মনোযোগেৰে এই ভিডিঅ'টো চাবা বা চাইছা আৰু এই বুজি লৈ প্ৰশ্নখিনি উত্তৰ কৰিবলৈ নিশ্চয় যত্ন কৰিবা। মই আগতেও কৈছোঁ যে বজাৰত বহুত এনেকুৱা কিতাপ পাবা, এই কিতাপবিলাকত উত্তৰবিলাকো দিয়া আছে, কিন্তু ইয়াৰ কোনো ৰিজনবিলাক দিয়া নাই, কাৰণবিলাক ইয়াত উল্লেখ কৰা নাই। কিন্তু তোমালোকে কাৰণবিলাক বুজি লৈ সেইবিলাক আণ্ডাৰষ্টেণ্ডিঙত আনি তাৰপিছত প্ৰশ্ন উত্তৰ কৰিলে বেছি ভাল হ'ব। মই ভাবোঁ যে আমি যিখিনি আজি আলোচনা কৰিলোঁ বা মই যিখিনি কথা তোমালোকক দেখুৱালোঁ, এইখিনি মই তোমালোকে কেনেকৈ ক'লে বুজি পাবা সেইটোৰ ওপৰত ভিত্তি কৰিয়ে দিয়া হৈছে। মই আশা ৰাখিছোঁ তোমালোকে বুজি পাইছা। আৰু কুৱেশ্যনখিনি এতিয়া তোমালোকে এই ভিডিঅ'টোৰ পিন কমেণ্ট যিটো, অৰ্থাৎ কমেণ্ট নম্বৰ 1ত এটা লিংক পাবা, এই লিংকটো তোমালোকে ডাউনলোড কৰি ল'ব পাৰা। ডাউনলোড কৰিলে তোমালোকৰ এই কুৱেশ্যনখিনি ওলাই পৰিব, আৰু কুৱেশ্যনখিনি ওলালে কুৱেশ্যনখিনিৰ লগত মিলাই তোমালোকে মানে কি কৰিব পাৰিবা, প্ৰশ্নখিনি ভিডিঅ'টো উত্তৰবিলাক চাব পাৰিবা। আৰু বহুতো এইটো সুবিধা নাই বাৰু, মানে হয়তো প্ৰিণ্ট আউট উলিয়াই ল'ব নোৱাৰিবও পাৰা। তেতিয়া এটা কাম কৰিবা, আমাৰ মোবাইলত এটা অপশ্যন আছে যে আমি একেবাৰে বাওঁ হাতৰ যিটো মানে হেৰি আছে, অপশ্যন আছে, সেইটো যদি ক্লিক কৰি দিওঁ এটা আণ্ডাৰগ্ৰাউণ্ড হৈ যায়। ভিডিঅ'টো চালে প্ৰশ্নখন আণ্ডাৰগ্ৰাউণ্ড হৈ থাকিব, আকৌ প্ৰশ্নটো যদি ক্লিক কৰি দিয়া প্ৰশ্নটো ওলাই আহিব, আকৌ ভিডিঅ'টো আণ্ডাৰগ্ৰাউণ্ড হ'ব। এনেকুৱা মিলাইও তোমালোকে ভিডিঅ'টো চাব পাৰিবা। মই আশা ৰাখিছোঁ যে এই পাঠে তোমালোকক যথেষ্ট উপকৃত কৰিব। আৰু শেষত সকলোলৈকে শুভেচ্ছা জনাই আজি আমাৰ এই যিটো আমাৰ চাৰিওফালৰ বস্তুবোৰ যিটো পাঠ আছিল, প্ৰথম অংশটো, প্ৰথম অংশৰ MCQ প্ৰশ্নৰ আৰু উত্তৰ অংশটো মই ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।